টু কেডিএছ ব্লগ আজি এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছো। আমাৰ ইয়াতে বিহু চলি আছে আৰু সবৰ তাতে বিহু অনুষ্ঠান চলি আছে। লগতে বিহুৰ দেৰিকে হলেও শুভেচ্ছা জনালো। আজি মই এখন বিহু অনুষ্ঠানলৈ গৈ আছো। আমাৰ ইয়াতে গেলাবিল বিহু নৱমিলন সংঘৰ সজ্জনত সোণালী জয়ন্তী উদযাপন কৰা হৈছে। তাতে মই গৈ আপোনালোকক গোটেইখিনি ভিডিঅ' দেখাম, লাষ্টলৈকে চাই থাকক আৰু এনজয় কৰক। আৰু এই বিহুখন 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আপোনালোকে এই 3 দিন 3টাকে ব্লগ আহিব আৰু মৰম দিব, লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। যাব ওলালো, এতিয়া গৈ আছো আৰু দৰ্জাখন খুলো বঢ়িয়াকে, একদম পুৰা এনজয় কৰিম তাতে গৈ। গাইছ এই আহি গলো বাহিৰত, এতিয়া মোৰ লগত যাব বসুমতাৰী, পুৰা হেৰি কৰি আছে, পুৰা চুলি তুলি চুচি আছে, মোৰ লগত যাবহি। চন্তিখন লৈ লওঁ আৰু যাওঁ। পুৰা আন্ধাৰ লাগিছে, একদম আন্ধাৰত নেদেখা আৰু একদম যাই পেলাই আকৌ আপোনাৰ মঞ্চৰ ওচৰত লগ পাম। 5 minutes later. অৱস্থাত উপনীত হ'ব নোৱাৰিলোহেঁতেন। আপোনালোকৰ সহায় সহযোগিতা আমি অতিকৈ প্ৰশংসা কৰিছোঁ আৰু ভৱিষ্যতে যাতে আপোনালোকৰ এই সহায় সহযোগিতা আমি শিৰত তুলি লৈ আগবাঢ়ি যাব পাৰোঁ। এই গেলাবিল ৰঙালী বিহুৰ সমাৰোহখিনি যাতে আমি শতবৰ্ষ উদযাপন কৰিবলৈ আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে আপোনালোকে আমাক আৰু আশীৰ্বাদ দিয়ক। এই সুযোগতে সমূহ বিহুবলীয়া ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই সোণালী জয়ন্তী উদযাপন বৰ্ষৰ 2য় দিনৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ ওৰাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, এটি সাংস্কৃতিক মনৰ অধিকাৰী মাননীয় শ্ৰীযুত শৰৎ চন্দ্ৰ কলিতাদেৱক। তেখেতক বন্তি প্ৰজ্বলন কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু এই সুযোগতে আমি উদযাপন সমিতিৰ সভাপতি বিনোদ কুমাৰ গোস্বামী আৰু উপদেষ্টা মাননীয় শ্ৰীযুত চিন্তাৰাম ভৌমিকদেৱে এটি উৰুল দিয়ক সকলোৱে। শ্ৰদ্ধাৰ বিহুবলীয়া ৰাইজ, অশেষ ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত হৈছে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত শৰৎ চন্দ্ৰ কলিতাদেৱ। এই সুযোগতে আমাৰ মাজত উপস্থিত আছে আমাৰ আৰক্ষী বিষয়া ৰাজীৱ সিং। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ বিষয়ববীয়া বিহুৰ উদ্দেশ্যে। শ্ৰদ্ধাৰ বিহুবলীয়া ৰাইজ, এইখিনিতে আমি বন্তি প্ৰজ্বলক মাননীয় শ্ৰীযুত শৰৎ চন্দ্ৰ কলিতাদেৱক চমুকৈ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমতে মই গেলাবিল সকলো ৰাইজলৈ মোৰ নমস্কাৰ যাচিলোঁ। বহি থকা গেলাবিলৰ সন্মানীয় ৰাইজ, আজি
গেলাবিল নৱমিলন সংঘৰ সৌজন্যত সোণালী জয়ন্তী উদযাপন আয়োজন কৰিছে। এই আয়োজনত আজি বন্তি প্ৰজ্বলক হিচাপে আহ্বান কৰি অহা গেলাবিল নৱমিলন সংঘৰ সৌজন্যত বা সংঘৰ সকলো কৰ্মকৰ্তালৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত আনন্দময় দিন আজি গেলাবিলৰ এই নৱমিলন সংঘৰ সৌজন্যত আজি 50 বছৰ অতিবাহিত কৰিলে। বহুত শুভ লক্ষণ, শুভ বাৰ্তা, বহুত ভাল লাগিছে। আজি এই সোণালী জয়ন্তী উদযাপন বৰ্ষত আমি সঁচাকৈ সকলো ওৰাংবাসী ৰাইজ তথা গেলাবিল ৰাইজৰ আনন্দিত দিন। আজি এই দিনটোত আমি সকলো গেলাবিল ৰাইজে উৎফুল্লিত হৈ আছোঁ। লগতে বিহু মঞ্চত বিহু গান নৃত্য আদি উপভোগ কৰিম বুলি আশা কৰি আছোঁ। আৰু শুনিছোঁ ইতিমধ্যে আয়তীসকলৰ গীত মাত আদিয়ে ৰংগমঞ্চ বহুত আজি এই গেলাবিলত ময়ো এই বন্তি প্ৰজ্বলক হিচাপে চাকি জ্বলাই মোৰ মনটো সঁচাই পবিত্ৰতা মোৰ হোৱা বুলি মই বহুত গৌৰৱ কৰিছোঁ। আজি লগতে এই বন্তি প্ৰজ্বলনৰ এই চাকিৰ যিটো পোহৰ, এই পোহৰে সকলো গেলাবিল ৰাইজক পোহৰেৰে আপোনাৰ নতুনত্ব মন এটা লৈ যেন ভৱিষ্যত এটা উজ্জ্বল জীৱন কটাব পাৰে, তাৰে কামনাৰে মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। 1 hour later.
The next day. Welcome back to KTS blog. আজি নেক্সট দিনা আজি আমাৰ বিহুৰ নেক্সট দিনা কাৰ্যসূচী প্ৰথম কাৰ্যসূচী হৈছে সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত মই যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু এনজয় কৰক। 5 minutes later. Later. ফাইনেলি শোভাযাত্ৰা শেষ হ'ল আৰু মই এতিয়া ঘৰত আহিলোঁ। অলপ ফ্ৰেছ হয়, অলপ দেৰিকৈ যাম আৰু প্ৰগ্ৰেম আছে, আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। 3 hours later. One hour later.
ঘৰ আহি পালোঁ ইমান টাইম নাথাকিলোঁ কাৰণ বৰষুণ দিছিল সেইকাৰণে মই বেছি ভিডিঅ' নকৰিলোঁ সেইকাৰণে আহি গ'লোঁ আৰু ভিডিঅ'টো চাই থাকক The next day. আজি সোণালী জয়ন্তীৰ লাষ্ট নিশা আজি আমাৰ বিশেষ আকৰ্ষণ হৈছে বিপিন চাওদাঙৰ গীতৰ শৰাই আৰু ৰাস্তাত ভিডিঅ' নকৰোঁ গৈ ডাইৰেক্ট আপোনালোকক শ্ব' দেখাই আছোঁ ইমানলৈকে সহযোগ কৰিছে সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ এইবাৰ মই এটা বিহুৰীয়া গীত গাম এই গীতটো প্ৰায় মঞ্চতে আজিও গাব বিচাৰিছোঁ মই যেতিয়া মোৰ ভিতৰুৱা গাঁওখনৰ পৰা গুৱাহাটীলৈ গৈছিলোঁ তেতিয়া এজন মানুহৰ সান্নিধ্য পাইছিলোঁ সেইজন আপোনালোকৰ মৰমৰ শিল্পী মহানন্দ মজুমদাৰ বৰুৱা তেখেতে মোক কৈছিলে বিপিন মোৰ গীতবিলাক তোৰ মুখত ভাল লাগে তই সদায় মোৰ গীতবিলাক জীয়াই ৰাখিবি তেখেতৰ সেই অনুৰোধটো মই সদায় ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে জানে আজি 2 বছৰমান আগতে তেখেতে অসমীয়া ৰাইজক কন্দুৱাই চিৰদিনৰ বাবে আঁতৰি গ'ল এই মহান শিল্পীজনৰ গীতটো মই গাইছোঁ পুনৰ আপোনালোকৰ আগত মোৰ গীত আপোনালোকৰ হাত পালি হয়নে ৰাইজ একেলগে এতিয়া বিহু লাগিব গানৰ তালে তালে সকলোৱে হাতটো বজাই যাব তেতিয়া ভাল লাগিব হাত তালিটো সেইকাৰণে মই লাইভ দেখিবলৈ চেষ্টা কৰিছিলোঁ
1 hour later. ফাইনেলি ঘৰ আহি পালোঁ আৰু ফ্ৰেছ চেছ হৈ ভিডিঅ'টো এণ্ড কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে কমেণ্ট